হিন্দু মুছলিম অসমত মিলা প্ৰীতি আছোঁ, তই কিয় কাজিয়া লাগাই থাকাৰে কেলা বাংলাদেশী? তই কি বাংলাদেশৰ পৰা আহিছা নেকি? তোক বাংলাদেশৰ পৰা কি ঠিকাত পঠাইছে নেকি যা অসমত কাজিয়া লগাই থৈ আহ? এই অসমত থাকা যদি ভাল কৰি থাকবি, কুকুৰৰ নিচিনা থাকবি, কিন্তু এতিয়া হিন্দু মুছলিম যদি কাজিয়া লগাই থাকা না, তোক ডাইৰেক্ট গুৱাহাটীৰ পৰা টপলা বান্ধি মই যাই, তোৰ ঘৰ ক'ত নাজানো, গুৱাহাটীত না ক'ত থাকা বুলি শুনছোঁ, তোক ভাড়াত থাকা না কি থাকা, তোক ডাইৰেক্ট একদম বাংলাদেশত মই থৈ আহিম যাই। কথাখিনি শুনি ল'বি মোৰ কথা। এটা তোৰ বাংলা হৈছে তোৰ কি মাতৃভাষা আৰু অসমীয়া তোৰ ভাতৃভাষা কেলা হা? তো কৈছোঁ, ডাইৰেক্ট কৈছোঁ, ইয়াৰে পৰা তই যাবি অসমৰ পৰা যাই ডাইৰেক্ট তোৰ বাংলা মাতৃভাষা না, তই একদম বাংলাদেশত যাবি। কিয় কৈছোঁ জানা হিলাদিত্যদেৱ তোক মই? তই কি কৈছা? বাংলা তোৰ মাতৃভাষা, অসমীয়া তোৰ ভাতৃভাষা, আৰু তই কি কৈছা 3-4 দিনমান আগত আজান বন্ধ কৰিবি, কিবা বন্ধ কৰিবি। ঐ কেলা অসমখন তোৰ বাপেন নেকি হা? তই আজান বন্ধ কৰিবি, ইটা বন্ধ কৰিবি। আমি হিন্দু মুছলিম অসমত মিলা প্ৰীতি আছোঁ, তই কিয় কাজিয়া লাগাই থাকাৰে কেলা বাংলাদেশী? তই কি বাংলা